Hello everyone, বহুত দিনৰ পৰা gorukhutir কৃষি প্ৰকল্পৰ কথা শুনি আহিছিলোঁ। দৰং জিলাৰ চিপাঝাৰৰ অন্তৰ্গত gorukhutir চাপৰি অঞ্চলত এক বৃহৎ কৃষি প্ৰকল্পৰ কাৰ্য আৰম্ভ কৰা হৈছে। আজি বতৰটো ধুনীয়া ঠাণ্ডা, গতিকে মই তালৈ যাব ওলাইছোঁ। ভিডিঅ'টি চাই থাকিব। এই ৰাস্তাটোৰে gorukhutir কৃষি প্ৰকল্পলৈ যোৱা হয়। আৰু সেয়া দূৰত দেখিছে সেইবোৰ ঘৰ, আৰু সেই ঘৰবোৰেই হৈছে gorukhutir কৃষি প্ৰকল্প। ৰাস্তাটোৰ দুয়ো কাষে এইবোৰ নামনিত ডাঙৰ ডাঙৰ পথাৰ। gorukhutir কৃষি প্ৰকল্পলৈ মই আহি পালোঁ। মোৰ পিছফালে দেখিছে সেইবোৰ ডাঙৰ ডাঙৰ ঘৰ, সেইবোৰত বৰ্তমান গৰু ৰখা হৈছে, অৰ্থাৎ গাখীৰ উৎপাদনৰ কাৰণে ডাঙৰ ডাঙৰ জাৰ্চি গৰু ৰখা হৈছে। বাকীবোৰ দেখুৱাই আছোঁ, চাই থাকিব। এই যিবোৰ ঘৰ দেখিছে সেইবোৰত বৰ্তমান জাৰ্চি গাই গৰু ৰখা হৈছে গাখীৰ উৎপাদনৰ কাৰণে। ভাবিছিলোঁ ভিতৰৰ সকলো কাৰ্যাৱলী আপোনালোকক দেখুৱাব পাৰিম, কিন্তু বৰ্তমান ভিতৰৰ কাৰ্যাৱলীসমূহ ভিডিঅ' কৰি দেখুৱাৰ কাৰণে পাৰ্মিশ্যন এলাউ কৰা নাই। ইমান দূৰৰ পৰা আশা কৰি অহাৰ পিছত এনেদৰে ঘূৰি যাবলগীয়া হোৱাত বেয়া লাগিছে বাৰু। যি নহওক, আগন্তুক সময়ত হয়তো পাৰ্মিশ্যন এলাউ কৰিব পাৰে, তাৰ বাবে আপোনালোকে অপেক্ষা কৰিব লাগিব।